আজি আমাৰ গাঁৱলৈ হাতী আহিছে, সেয়া বহুত মানুহ ৰৈ আছে। সেইটো ওচৰলৈ যাম। এয়া হাতীৰ ওচৰ পালোহি। মা, দেউতা আৰু মই আহি আছোঁ চাউল খুৱাবলৈ। এয়া আমাৰ মা আহিছে চাউল খুৱাবলৈ। চাউল নাখাই বোলে, লৈহে যাব। চাউলখিনি দি দিছে সেইটো কাৰণে। আমাৰ দেউতা ওচৰত যাবলৈ ভয় কৰিছে, গা ধোৱা নাই বোলে। এয়া দেখিছেনে, আমাৰ মায়ে সেৱা কৰি আছে। আশীৰ্বাদ দিছে কিন্তু হাতীয়ে। হাতী যায়গৈ বোলে। হাতীজনী ভোক লাগিছে গাখীৰ নিবলৈ। আমি এতিয়া ঘৰলৈ যাওঁ। বাই বাই।